প্ৰতিবাৰে মাংস অকণমান আনিলে মই ভাবোঁ কিবা এটা বেলেগ ষ্টাইলত বনাব পাৰিলে ভাল লাগিব আৰু সদায়নো কিমান একেটা ষ্টাইলতে খাবা বেলেগ বুলি ক'লে ক্ৰীম চ্ৰীম অনা সময় নহ'ল মানে আনোতে ৰাতিয়েই হ'ল যেতিয়া কিবাকে অকণমান বেলেগকৈ বনাব পাৰি নেকি ভাবিলোঁ তাতে এখন আদা নহৰু অকণমান ধনিয়া এনেকৈ পেষ্ট কৰি তাৰপিছতে অকণ বেছিক মছলা দি পেলাই অকণমান নেমু চেপি দিছোঁ মই মাংসত নেমু চেপি দিলে খুব বেছি ভাল পাওঁ বোলো 10 মিনিটমান হ'লেও অকণমান মেৰিনেশ্যন হৈ থাকক যিহেতু আনোতে 8টামান বাজিছিলে বেছি সময় থোৱাৰ মানে সময় নাই তাৰপিছত ভাবিলোঁ আজি কুকাৰত বনাওঁ আৰু তাই সেইখিনিৰ লগতে অকণমান পিঁয়াজো বটি দিছোঁ মানে খুন্দি লৈছোঁ আজি ভাবিছোঁ মছলাখিনি একদম পনীৰ বনোৱাৰ দৰে কৰি ল'ম ইয়াৰে মানুহে দেখোন তেনেকৈ বনাই তাৰপিছত আকৌ ইয়াতে অকণমান বিলাহীও দিছোঁ মানে এটা বিলাহী দি দিছোঁ যিহেতু আমি দুটা মানুহ ইমান বেছি গ্ৰেভি বনাব নালাগে সেইকাৰণে তাৰপিছতে এইখিনি অকণমান সময় ভাজি লাগিবলৈ দিলোঁ বহুত বেছি দিয়াৰ প্ৰয়োজন নাই যিহেতু এইখিনি মানে কি খুন্দি লোৱাই মছলা তাৰপিছত এনেকৈ মাংসখিনি দি থৈছোঁ মেৰিনেশ্যন যদি বেছি সময় হয় ন খুব বেছি ভাল কিন্তু এতিয়া মোৰ হাতত সময় নাছিল সেইকাৰণে এনেকৈয়ে বনাইছোঁ আৰু এনেকৈ মছলাখিনি বনালে গ্ৰেভিখন খাবলৈ মই ভাল পাওঁ ইয়াৰে মানুহৰ ঘৰত খাইছিলোঁ সেইকাৰণে কৈছোঁ তাৰপিছত আৰু 15 মিনিটমান একেবাৰে ঢাকনি নুগুচোৱাকৈ এনেকৈ থৈ দিওঁতে অকণমান পিছে তলত লাগিলে একো কথা নাই পানী দিলে হৈ যাব তাৰপিছত এনেকৈ ভাজিছোঁ ভাজি পেলাই আৰু বহুত সময় কৰিব নালাগে কুকাৰত যিহেতু এটা বা দুটা চিটি লগাই দিম তাৰপিছত অকণমান এনেকৈ পানী দি ভাবিছোঁ এতিয়া চিটি লগাই দিওঁ আৰু বেছি চিটি আহিলে ব্ৰইলাৰ মাংস চেটেলি ভেদেলি হৈ যাব কিবা কৰি মই এটাহে মাৰিবলৈ দিছোঁ দেই তাৰপিছত ধুনীয়াকৈ হৈ গ'ল আমাৰ ভাত আৰু একদম ভাত চাত সজাই পেলাই লৈছোঁ এইফালে লেগ পিচটো আকৌ দি লৈছোঁ বোলো প্ৰিয়ই যদি খাই অকণমান খাব সি পিছে নাখালে আমাৰে হৈ গ'ল তাৰপিছত আমাৰ ধুনীয়াকৈ ৰাতিৰ ভাত খাজ মাংস ভাত ৰেডি হৈ গ'ল বহুত দিনৰ মূৰত আৰু আমি একেবাৰে গাঁৱৰ মানুহৰ দৰে তলত বহিকৈ খাবলৈ লৈছোঁ কেতিয়াবা বিচনাতো খাওঁ কিন্তু মাছ মাংস থাকিলে একেবাৰে বিচনাত নাখাওঁ দেই চাহ তাহটো খোৱা হয়েই তাৰপিছত ধুনীয়াকৈ ভাত চাত খাবলৈ ল'লোঁ তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল যদি চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব দেই মানুহটোৰ একদম ফোনতে ব্যস্ত মোৰ খং উঠি গৈছে